হেল্ল' বন্ধুসকল, আপোনালোক সকলোকে অনলাইন হেল্প চেণ্টাৰলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো SSC ওলোৱা বিভিন্ন পদৰ ওপৰত বনোৱা হৈছে। তো যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো বজাই দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধুসকল, এটা খুবেই ভাল খবৰ। SSCত বিভিন্ন পদত 25,270টা পদ খালী হৈছে। এইখন হৈছে অফিচিয়েল নটিফিকেশ্যন। আপোনালোকক পঢ়ি দিম। মেট্ৰিক যিখিনি দৰকাৰ প্ৰয়োজনীয় সেইকেইটা আপোনালোকক পঢ়ি কিনে শুনাই দিছোঁ বাৰু। পে স্কেল হ'ব আপোনাৰ 21,700 টকাৰ পৰা 69,100লৈকে। তাৰপৰা যিহেতু এপ্লিকেণ্ট মানে আপোনাৰ ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। এজ লিমিট 18ৰ পৰা 23 বছৰলৈ হ'ব লাগিব। 1/1/2021লৈকে তেওঁ 23 বছৰ কমপ্লিট হ'ব লাগিব বা 23 বছৰ হ'ব লাগিব। তাৰপিছত এজ ৰিলেক্সেশ্যন আছে। SC STৰ কাৰণে 5 বছৰ। ধৰি লওক আপোনাৰ যদি 28 বছৰ হৈছে আপুনি তেতিয়াও এপ্লাই কৰিব পাৰিব। OBC খিনিৰ কাৰণে 3 বছৰ, এক্স ছাৰ্ভিচমেনৰ কাৰণে 3 বছৰ। আৰু আপোনাৰ ইয়াতে এটা লিখিছে চিলড্ৰেন এণ্ড ডিপেণ্ডেণ্ট অফ ভিক্টিমছ কিল্ড ইন 1984 ৰিয়ৰ্ডছ অৰ কমিউনেল ৰিয়ৰ্ডছ অফ 2002 ইন গুজৰাট। 1984 চিৰবখৰ আৰু 2002 চনত হোৱা চিৰবখৰত মৃত্যু হোৱা সেইসকলৰ মানে কেণ্ডিডেটে যদি কোনোবা এপ্লাই কৰে তেওঁলোকৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন আছে। আৰু OBC খিনিৰ কাৰণে 8 বছৰ আছে আৰু SC STৰ কাৰণে 10 বছৰ আছে। তাৰপৰা এইখিনি আপোনাৰ আছে, এগালমান আছে, পঢ়ি যাব। মেইনখিনি আপোনালোকক জনাই দিছোঁ বাৰু। Educational qualification. The candidate must have passed matriculation or 10 class examination for recognized board. মানে 10 class পাছ কৰা হ'ব লাগিব, must be। তাৰপিছত ইয়াত লিখিছে NCC চাৰ্টিফিকেট যদি আছে কাৰোবাৰ এইবিলাকৰ লগত, NCC চাৰ্টিফিকেট হ'লে কামত আহিব। NCC চাৰ্টিফিকেটৰ কাৰণে 5% মানে মাৰ্কছ পাব পাৰে। NCC B কাৰণে 3% আৰু NCC A কাৰণে 2% পাব পাৰে। হাউ টু এপ্লাই কৰিব হ'লে আপোনালোকে ssc.nic.in গৈ পিনে আপুনি এপ্লাই কৰিব লাগিব। তাৰপিছত আপুনি আপোনাৰ যিখন তাত ফটো আপলোড কৰিব সেইখন আপোনাৰ ধৰি লওক কালাৰ ফটো হ'ব লাগিব। কালাৰ স্কেনিং ফটো JPG ফৰ্মেটত 20 KB পৰা 50 KB ভিতৰত হ'ব লাগিব। আৰু লাষ্ট ডেট অফ ছাবমিশ্যন আপোনাৰ 31/2021 ৰাতি 11:00লৈকে আছে। তাৰপিছত এপ্লিকেশ্যন ফিজ লিখিছে আপোনাৰ এপ্লিকেশ্যন ফিজ 100 টকা হ'ব। আপোনাৰ তাত 2 নম্বৰ লিখিছে আপোনাৰ ওমেন কেণ্ডিডেটছ বিলংিং টু শিডিউল কাষ্ট, শিডিউল ট্ৰাইবছ এণ্ড এক্স ছাৰ্ভিচমেন এলিজিবল ৰিজাৰ্ভেশ্যন আৰ এক্সেমটেড ফ্ৰম পে'মেণ্ট অফ ফিজ। মানে সেইসকলৰ কাৰণে ধৰি লওক কোনো মানে ফিজৰ দৰকাৰ নাই। ধৰি লওক মহিলা আৰু ধৰি লওক SC ST আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে কোনো ধৰণৰ মানে ফিজৰ দৰকাৰ নাই। আৰু ফিজটো কেনেকৈ পে' কৰিব লাগিব? ভীম UPI, নেট বেংকিং বা ইউজিং ভিছা, মাষ্টাৰ কাৰ্ড, মেষ্টৰ, ৰুপে, ক্ৰেডিট আৰু ডেবিট কাৰ্ড থ্ৰু কেছ এণ্ড SBI ব্ৰাঞ্চেছ বাই জেনেৰেটিং SBI চালান। অনলাইন ফিজ কেন বি পেইড কেণ্ডিডেট আপ টু 2/9/2021লৈকে আপোনাৰ ধৰি লওক 2/9/2021লৈকে আপুনি ধৰি লওক অনলাইন পে'মেণ্ট ফিজটো পে' কৰিব পাৰিব। এইখিনি আছে, আপোনালোকে পঢ়ি চাব। তাৰপিছত চেণ্টাৰ অফ এক্সামিনেশ্যন এইবিলাক চেণ্টাৰবিলাক লিখা আছে, ক'ত মানে কোনখন ষ্টেটৰ কোনখন জেগাত ধৰি লওক আপোনাৰ চেণ্টাৰকেইটা আছে। আৰু আমাৰ নৰ্থ ইষ্টত আছে ইটানগৰ, ডিব্ৰুগড়, গুৱাহাটী, দিছপুৰ, যোৰহাট, শিলচৰ এইবিলাক আছে। পঢ়ি চাব আপোনালোকে। তাৰপৰা পৰীক্ষাবিলাক কেনেকুৱা হ'ব, কেনেধৰণে হ'ব চাই লওক। কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব আপোনাৰ। কম্পিউটাৰ বেছ এক্সামিনেশ্যন উইল কনচিষ্ট অফ ওৱান অবজেক্টিভ টাইপ এৰ কণ্টেইনিং 100 কুৱেশ্যন কেৰিং 100 মাৰ্কছ ইন দ্য ফলোয়িং কম্পজিশ্যন। আপোনাৰ 100টা কুৱেশ্যনৰ 100 মাৰ্ক থাকিব। তাৰে মানে 100টা কুৱেশ্যনৰ ভিতৰত আহিব আপোনাৰ জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ 25 মাৰ্ক আহিব। 25টা কুৱেশ্যন আহিব। জেনেৰেল নলেজ এণ্ড জেনেৰেল এৱাৰনেছৰ 25টা কুৱেশ্যন আহিব। এলিমেণ্টেৰী মেথমেটিক্সত আহিব 25টা কুৱেশ্যন। ইংলিছ এণ্ড হিন্দীত আহিব আপোনাৰ 25টা কুৱেশ্যন।
টোটেল 90 মিনিটছত আপুনি 100টা কুৱেশ্যন কমপ্লিট কৰিব লাগিব কুৱেশ্যনখিনি আপুনি ইংলিছ হিন্দী দুইটাতে আপোনাৰ ধৰি লওক দুইটা লেংগুৱেজতে পাব আমাৰ ইয়াৰ আছে দিছে all question does it is suppose there will be negative marking of 0.25 marks for each wrong answer মানে আপোনাৰ ধৰি লওক আপুনি ভুলকৈ কুৱেশ্যনটো লিখিলে তাৰপৰা আপোনাৰ ধৰি লওক ভুল কুৱেশ্যনটোত আপোনাৰ ধৰি লওক মানে 4 ভাগৰ 1 অংশ মানে 1 মাৰ্কৰ 4 ভাগৰ 1 অংশটো আপোনাৰ ধৰি লওক কাটিব মানে তেওঁলোকে 0.25 টো কাটি দিব মানে আপোনাৰ মানে যিটো আপুনি ধৰি লওক আপুনি বোলে 10 পালে বোলে ভুলে এটা কুৱেশ্যন কৰাৰ কাৰণে ধৰি লওক তাৰপৰা আপোনাৰ 0.25 এটা কাট খাই যাব এইবিলাক আছে আপোনালোকে পঢ়ি চাব Taba physical efficiency test can have your reach within the following time limits. 5 kilometers in 24 minutes. That's our female organ is 1.6 kilometer in 8 half minutes. That's our remarks for candidates other than those belonging. মানে আপোনাৰ যিখন মানে লাডাখ ৰিজনত যিখিনি ধৰি লওক বিলং কৰা নহয় লাডাখৰ সাইড মানে পাহাৰীয়া সাইড মানে বিলং কৰা নহয় সেইখিনি মানে 24 মিনিটত 5 কিলোমিটাৰ দৌৰিব লাগিব আৰু লেডিজখিনিয়ে ধৰি লওক আপোনাৰ 8.5 মিনিটত 1.6 কিলোমিটাৰ দৌৰিব লাগিব মানে কমপ্লিট কৰিব লাগিব তাৰপিছত লাডাখ ৰিজনত যিখিনি আছে মানে ফৰ কেণ্ডিডেটছ অফ লাডাখ ৰিজন সেইখিনি ধৰি লওক 6.5 মিনিটত 1.6 কিলোমিটাৰ দৌৰিব লাগিব আৰু 4 মিনিটত 800 মিটাৰ দৌৰিব লাগিব লেডিজখিনি ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত আপোনাৰ হাইট মানে ধৰি লওক যিখিনি ধৰি লওক ফিজিকেল হ'ব সেইখিনি ধৰি লওক হাইটটো হ'ব লাগিব 170 চেণ্টিমিটাৰ মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 157 চেণ্টিমিটাৰ তাৰ মাজত আপোনাৰ ধৰি লওক আপোনাৰ ৰিলেক্সেশ্যন আছে নৰ্থ ইষ্টৰ কাৰণে ধৰি লওক 157 হ'লেও হ'ব মেলৰ কাৰণে আৰু ফিমেলৰ কাৰণে 147 cm হ'লেও হ'ব এইবিলাক আছে আপোনালোকে পঢ়ি চাব তাৰপিছত চেষ্ট unexpanded 80 cm minimum expansion cms মাজত ৰিলেক্সেশ্যন দিছে শিডিউল ট্ৰাইবেল যিখিনি বিলং কৰে সেইখিনি 76 হ'লেও হৈ যাব মিনিমাম এক্সপানশ্যন 5 কেণ্ডিডেটছ ফলোইং এইবিলাক পঢ়ি যাব আপোনালোকে আপোনাৰ মেডিকেল এক্সামিনেশ্যন হ'ব আপোনাৰ মেডিকেল মানে কেণ্ডিডেটছ উইল বি শ্বৰ্টেলাইজ ফৰ ডিটেইল মেডিকেল এক্সামিনেশ্যন ফ্ৰম দ্য পুল অফ কেণ্ডিডেটছ হু কোৱালিফাই পেট এণ্ড PST মানে যিখিনিয়ে ধৰি লওক আপোনাৰ ফিজিকেল এক্সামিনেশ্যন টেষ্টত কোৱালিফাই কৰিব সেইখিনিহে মেডিকেল আপোনাৰ ধৰি লওক মেডিকেল এক্সামিনেশ্যন হ'ব এইখিনি আছে ইমানগাল আছে আপোনালোকে পঢ়ি চাব ভাল ধৰণে তো আজিৰ ভিডিঅ'টো আছিল মানে ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু কোনোবাই যদি এপ্লাই কৰিব বিচাৰে তো আমাৰ হোৱাটছএপ গ্ৰুপত তেওঁলোকৰ ডকুমেণ্ট সহ পঠিয়াব পাৰে আমি এপ্লাই কৰি দিম তো আমাৰ হোৱাটছএপ গ্ৰুপৰ লিংক আপোনাৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব ধন্যবাদ